জোতাযোৰ পিন্ধি ল'ব লাগিব যিহেতু ঠাণ্ডা বতৰ আৰু জেকেটটো লগাই ল'ব লাগিব কাৰণ ৰাতি আহোঁতে ৰাতি হ'ব পাৰে সেইবাবে তাৰপাছত হেলমেট ইজ মষ্ট ইম্পৰ্টেণ্ট লাগেই আমাক পিন্ধিব লাগে সদায় তাৰপাছত আপোনালোকক লৈ যাম এখন ঠাইলৈ বহুতেই মজা ঠাই তো ধান আমাৰ শুকুৱাই আছে যিহেতু তো মোৰ এইখন আছে বাইকখন তো এইখন লৈ এতিয়া আপোনালোকক লৈ যাম মজা এখন ঠাইলৈ স্বাগতম বন্ধুসকল মোৰ ইউটিউব চেনেল অচিন্স ব্লগ জোনলৈ আজি যিহেতু যিখন ঠাইলৈ লৈ যাম সেই ঠাইখন আমাৰ শিৱসাগৰ জিলাতে আছে আৰু বহুতেই ধুনীয়া ঠাই আৰু মোৰ লগত যিহেতু মোৰ ভাইটিটোক মই লৈ আহিছোঁ মামাৰ ল'ৰাটো তো সিয়ে মই যাম যিহেতু আমি যিখন ঠাইলৈ গৈ আছোঁ সেই ঠাইডোখৰ ইয়াৰ পৰা প্ৰায় 1-1.5 ঘণ্টা লাগি যাব আৰু আমি বৰ্তমান অন দা ৱে আছোঁ আৰু ঠাইডোখৰ বহুতেই ধুনীয়া বহুতেই মজা এখন গাঁও হয় তো ভিডিঅ'টো আহক মজাকৈ আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক তো বন্ধুসকল যোৱাৰ আগত যিহেতু মানে কি হ'ল ভালকৈ চিনি নাপাবও পাৰোঁ জেগাডোখৰত ভুল হৈ যাব পাৰে সেইবাবে মেপটো কানেক্ট কৰি ল'ব লাগিব মেপ চাই ল'ব লাগিব মেপ চাই যিহেতু যাব লাগিব তো যিডোখৰ জেগালৈ যাম আমি সেইডোখৰ একজেক্টলি লোকেশ্যনটো যিটো সেইটো আমি গম নাপাওঁ সেই মেপটো চাই লোৱাটো উচিত আৰু চাই যাব লাগিব বন্ধুসকল এইডোখৰ আচলতে আমি যিটো ৰোডত গৈ আছোঁ এইটো হৈছে লাকুৱা ৰোড আৰু এই লাকুৱা ৰোডেদি গ'লে আপুনি আমি যিডোখৰ ঠাইলৈ গৈ আছোঁ এই ঠাইডোখৰ পাই যাব আৰু কেতিয়াবা সময় হ'লে আপুনি এই ঠাইডোখৰলৈ চাবগৈ বহুতেই ধুনীয়া ঠাই আৰু আমি যিহেতু গৈ আছোঁ আৰু অলপ সময় পাছত আমি পামগৈ আৰু আপোনালোকক দেখাই তো বন্ধুসকল অলমষ্ট আমি পাব হৈছে পামেই আৰু হয়তো দেখিছেনে সেইটো তেল উলিয়াই আছে আমাৰ যেনেকৈ মানে দমকলে যেনেকৈ মাৰি থাকোঁ মাৰা যায় যে পানী উলিয়াই তেনেকৈ সেইটো দেখিছেনে সেইটো এনেকৈ তেল উলিয়াই মানে ক্ৰুড অইল য'ৰ পৰা পেট্ৰল ডিজেল বনায় সেইটো তেল উলিয়াইছে দেখিছে আৰু এনেকুৱা লাকুৱাত আপুনি এনেকুৱা ঢেৰ দেখিব এখন যিহেতু লাকুৱা অইল ফিল্ডৰ কাৰণে বিখ্যাত আপোনালোকে সেইটো গম পায়েই আৰু লাকুৱা অইল ফিল্ডত আপুনি এনেকুৱা ঢেৰ দেখিব আপুনি এনেকুৱা অইল লোৱা ৰিগ হওক সেইটো ইয়াত দেখিছে এইফালে ইয়াতো আছে তো ঢেৰ আছে আপুনি প্ৰতি খোজে আপোনাৰ মানে ক'বলৈ বাকী নাই ইয়াত ইমানেই তেল আছে হাই ব্ৰ তো বন্ধুসকল পাই গৈছে এইফালে লিখা আছে দেখিছেনে চলাপথাৰ গাঁও আৰু এইফালে আমি সেই ঠাইডোখৰ পাম তো উপভোগ কৰি থাকক আৰু লগতে লাইক মাৰি দিব নাপাহৰিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে ডিছলাইক মাৰি দিব আৰু যদি আপুনি চেনেল ছাবস্ক্ৰাইব কৰি দিব তো ধাননি পথাৰ বন্ধুসকল দেখিছেনে ধাননি পথাৰ যিহেতু মানুহে ধান ৰোৱাত এতিয়া ব্যস্ত ধান পকিলেই সোণালী ধান আমি অলমষ্ট পাই গৈছোঁহি সৌটো এপাহ জিলিকি আছে দেখিছেনে আৰু অলপ গ'লে পাই যাম ইয়াতো চক এইবোৰ ৰিগ তেল উলিয়াই আছে যিহেতু এখন চলাপথাৰ হয় এখন বহুত ডাঙৰ পথাৰ চলাপথাৰ নামটো আৰু শ্যাম গাঁও তো বন্ধুসকল আমি পাই গ'লোহি মানে কি এইটো প্ৰথম 1 নং বৌদ্ধ বিহাৰ আৰু ইয়াতকৈ ডাঙৰ যিটো বুদ্ধিষ্ট টেম্পল এইটো আগলৈ আছে মই আপোনালোকক দেখাম এইটো চাই লওক তো এইটো হৈছে 1 নং বৌদ্ধ বিহাৰ যিটো বুদ্ধিষ্ট টেম্পল আৰু এইটো সৰু বেছি ডাঙৰ নহয় তো বন্ধুসকল আমি যিহেতু ইয়াত সোমালোঁ আৰু এতিয়া আগলৈ মই যাম আগত আপোনালোকক দেখাম ইয়াত ডাঙৰ যিটো বুদ্ধিষ্ট টেম্পল সেইটো দেখাম বহুতে সুন্দৰ হ'ব আৰু আপুনি চাব পাৰে ইয়াত যিটো টেম্পল এই টেম্পলটোৰ পৰা ইয়ালৈ ওচৰতে এখন পাৰ্ক খুলিছে আৰু বহুতেই ধুনীয়া হ'ব যিহেতু এতিয়া ষ্টাৰ্ট কৰিছে কাম চলি আছে এয়া চাওক ডাঙৰ এখন যিহেতু সোমোৱা এণ্ট্ৰি এখন গেটখন হ'ব আৰু আপুনি চাওক ডাঙৰ এৰিয়া এটা এইটো মানে আপোনাৰ এখন ধুনীয়া পাৰ্ক হ'ব আৰু পাৰ্কখন যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া বহুতেই মানে আহিও ভাল পাব আৰু ইয়াত বহুতে মজা ঠাই হ'ব মানে আৰু ইয়াত লিখাও আছে আপুনি চাওক আমাৰ যিটো অসমৰ জাতীয় সংগীত মোৰ আপোনাৰ দেশ ধুনীয়াকৈ লিখি থৈ দিছে
বন্ধুসকল এইখনে হৈছে মানে আহিবলগীয়া মানে পাৰ্কখন যিহেতু আৰু এই পাৰ্কখন অহা বছৰমানলৈকে ধুনীয়াকৈ হৈ যাব, খুলি দিব আৰু মানুহে আহিব পাৰিব আৰু আমিও সম্পূৰ্ণ হৈ গ'লে আকৌ এবাৰ আহিম ইয়ালৈ আৰু আপোনালোককো দেখাম। বহুতেই ধুনীয়া আৰু আপোনালোকেও সময় পালে এই ঠাইডোখৰ চাই যাবহি। চলাপথাৰত আছে যিহেতু, তো চলাপথাৰতে পাব এইখন পাৰ্ক আৰু যিটো বুদ্ধিষ্ট টেম্পল যিটো ইয়াতে পাব। তো আগলৈ মই আপোনালোকক লৈ যাওঁ, ডাঙৰ যিটো বুদ্ধিষ্ট টেম্পল তালৈ লৈ যাওঁ। তো আহি থাকক মোৰ পাছে পাছে। বন্ধুসকল আমি পাই গ'লোহি মেইন যিটো বুদ্ধিষ্ট টেম্পল আৰু এইটো হৈছে এই টেম্পলটো, আপুনি চাব পাৰে বহুতেই ডাঙৰ। তো বন্ধুসকল এইটোৱে হৈছে এইটো কিমান ডাঙৰ বুদ্ধিষ্ট টেম্পল চাওক। তো বন্ধুসকল এই যি বুদ্ধিষ্ট টেম্পল এইটো মই আগতেও আপোনালোকক অলৰেডি কৈছোঁ যে মানে এইটো যিহেতু শ্যামগাঁৱৰ চলাপথাৰত আছে আৰু এই গাঁৱৰ যিবিলাক লোক তেওঁলোক খামিয়াং মানুহ হয় আৰু তেওঁলোকে বুদ্ধিজিম যিটো তাৰ অনুকৰণ কৰে, মানে বুদ্ধিজিম যিটো বুদ্ধ ধৰ্মটো তেওঁলোকে। আৰু এইটো চাওক বুদ্ধদেৱে তেওঁ মানে শিষ্যক পাঠদান কৰা এটা প্ৰতিমূৰ্তি হিচাপে বনাই থৈছে। তো বন্ধুসকল এইটো হৈছে যি বুদ্ধিষ্ট টেম্পল আৰু ইয়াত যিহেতু এতিয়া বৰ্তমান কাম চলি আছে ভিতৰত। তো বন্ধুসকল এইটো হৈছে পাছফালটো যিহেতু আৰু আপুনি এইফালেদিও সোমাব পাৰে। আৰু ইয়াৰ বিষয়ে মই বৰ বিশেষ বেছিকৈ নাজানো কাৰণ মই ফাৰ্ষ্ট টাইম আহিছোঁ। জেগাডোখৰ ধুনীয়া ঠাইডোখৰ আৰু যিবিলাক বুদ্ধিষ্ট লোক তেওঁলোক এই ঘৰবোৰ দেখিছেনে, কাপোৰবোৰ আপুনি দেখিয়ে গম পাইছে চাগে। তো বন্ধুসকল এতিয়া ওপৰলৈ গৈ আপোনালোকক মই ভিতৰটো অলপ দেখাই দিওঁ, নিজে খুলি দেখাব লাগিব। এতিয়া দেখাই দিছোঁ আপোনালোকক। তো বন্ধুসকল এতিয়া আমি যিহেতু অকণমান খুলি আপোনালোকক দেখাই দিওঁ ভিতৰটো। তো মানুহ বিশেষ তেওঁলোক নাই, সেইবাবে আমি নিজেই সোমাবলগীয়া হৈছে। তো বন্ধুসকল এইটোৱে হৈছে সেই টেম্পলটোৰ ভিতৰটো, চাই লওক। আৰু যিহেতু বহুতেই সুন্দৰ, বহুতেই ধুনীয়া মন্দিৰটো। আৰু যেনেকৈ আমাৰ মন্দিৰত যেনেকৈ পূজাৰী থাকে, তো ইয়াত থকা লোকক ভান্তে বুলি কয়। তো বন্ধুসকল সেয়াই আছিলে বুদ্ধিষ্ট টেম্পল আৰু আমি এতিয়া বৰ্তমান ওলাই আহিছোঁ আৰু ভিডিঅ'টো আজি বেছি নহয়, ছুটি হ'ল। তো ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব। আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি এতিয়া নেক্সট আজি আৰু এডোখৰ ঠাইলৈ যাম আমি। তো সেই যিটো ভিডিঅ' সেইটো আপুনি নেক্সট মোৰ ভিডিঅ'তহে পাব। বাই বাই, টেক কেয়াৰ।